মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো খুলুমবাই আং আনায়া ব্ৰহ্ম মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত ফোক গান সদায় কালেকশনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে সোশ্যাল মিডিয়াৰ প্ল্যাটফৰ্মৰ জৰিয়তে সকলো প্ল্যাটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই गिबि गिबियावनो लोगोफोर नोंथांमोनखौ आंनि मोनसे गोदान भिडिअ बयखौबो फिन खेबसे फरायहरनाय थाबाय आरोना लोगोफोर थ' लोगोफोर दाखालि साननैसो आगोलावहाय आं नोंथांमोननि सेरावहाय मोनसे भिडिअनि आपडेट्सखौ होबाय थादोंमोन आरोना लोगोफोर थ' जियानो जा बे समावहाय आं दायो बांद्राय गोबाव खालामबाय थालासै सिदा डिसक्लेमारखौ लागायदिनि नोंथांमोनाल' भिडिअखौहाय स्किप खालामनाङा आरोना लोगोफोर थौदो बिदिब्ला नोंथांमोना नायलांदो थ' लोगोफोर बे समाव नोंथांमोना मिथिखाबाय जानो हागौ बै आंनि थाम्बनेल आरो टाइटेलखौ नायनानै लोगोसे दाखालि साननैसो सिगाङावहाय जिहेतु जौ लोंना थाफ्ले बनानै बे मेथाइखौहाय जिहेतु आनाया ब्रह्महाय रोजाबनायनि थाखाय गोबां ससियेल मिडियायावहाय सोंखारिथिनाय जादोंमोन नङा होमब्ला लोगोफोर बेखौ लानानै दिनै आनाया ब्रह्महा गावनो प्रेस मिटनि गेजेरजों बे सोंथिनि फिननायफोरखौ बिथाङा थखौहाय बयनिबो सिगाङावहाय प्रेस मिटनि गेजेरजों बानसावना होदों आरोना लोगोफोर थ' जियानो जा आं दायो नोंथांमोननि सेरावहाय बांद्राय गोबाव खालामलियासै नोंथांमोना बिथां आनाया ब्रह्मनि खुगानिफ्रायनो खोनासंना ला थारैनो बे मेथाइआ बिमला बर' रोजाबमारनाय ना धीरेश्वर बर'आ लिरनाय सोर लिरनाय बे मेथाइखौहाय थ' बिथां आनाया ब्रह्महा गावनो गावनि खुगाजों प्रेस मिटनि गेजेरजों गुवारै नोंथांमोननि सेरावहाय ससियेल मिडियानि दारैहाय बुंथिना होदों बा फोरमायथिनानै होदों आरोना लोगोफोर थ' जियानो जा बेनि गेजेराव आं दायो बांद्राय गोलाव बुखिबाय थालासै नोंथांमोना बे आनाया ब्रह्मनि खुगानिफ्रायनो खोनासंलांदो आरोना लोगोफोर खुलुमबाय आं आनाया ब्रह्म মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেই কাৰণে মই অসমীয়াতে কম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্ল্যাটফৰ্মৰ জৰিয়তে সকলো প্ল্যাটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইয়তিও আহি প্লাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাও এইটো আমাৰ ফোক সংগীতটো আস্তে 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 মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান আমাৰ কাৰো নাম নলো যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গায় আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ প্যালেজত এয়াৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা ব্যান্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ প্যালেজত এয়াৰ ৰেহমান ছাৰৰ আগত মই গাইছো সো মই এখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপরে রিসেন্টলি ফেমিনা অ্যাচিভার্স এওয়ার্ড ফোক গীত বিলাক মই জিয়াই রাখার কারণে মই এওয়ার্ড পাইছো এতিয়া হল কথাটো মই রিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে কোট মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিল আমাৰ বড়ো কালচাৰটো তাতে
বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কয় মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকচন কৰিছে ফোক গান সদায় কালেকচনে কৰে কোনো পাৰ্সনেল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিল মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এটো মোৰ পাৰ্সনেল গান হয় এটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিটো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত স্যাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী স্যাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এটো প্ৰুফ আছে এটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন সনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ওয়াইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ওয়াইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো স্যাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিল বহুত বছৰ আগত 80 মোটামুটি 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই কব খুজো স্যাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকে কৈছে এটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকে মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকচন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিস্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পোৰ্টেলত পুৰা এনেকে কলে আনাই ব্ৰহ্মই মই লিখা গীতটো যেনেকে আপোনালোকক তেখেতে ভিডিঅ' এটো দিছে সুৰ কৰিছে বুলি কলে আৰু তেখেতৰ কথা শুনা পাই ৰাইজে ভাবিলে এটো সত্য কথা মই সুৰ কৰিছো আৰু মোক দুনিয়াই পুৰা সোশ্যাল মিডিয়াত ইমান বেছি ইটু হিটু শেয়াৰ কৰি এটো আজি লাখ লাখ মানুহে কি আছিলে তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জিৰ গানটো সুৰ কৰিছে তেখেত সুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েচনৰ পৰা ৱাৰ্নিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা এটো বন্ধ কৰিব লাগে আৰু তেখেতক নোটিস পঠাব লাগে কোৰ্টৰ এফআইআৰ কৰিব লাগে ইমানখিনি কথা আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই হোৱা নাই কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেন্টেল টৰ্চাৰ আৰু ইমান হেৰাসমেন্ট দিছে মই আজিলৈকে মিডিয়া মাতা নাই কাৰণ মই সাৰক বিচাৰি আছিলো মই সত্য লৈ থাকিম আৰু এই কাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছো উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছো
সবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছ মই লুকাই থাকা নাই মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিব কাৰণে মই ৰখি আছিলো মোক যে ইমান ডিফেম কৰিলে এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰো ইমান গালি খায়ো ভাষা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি হা এটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনেৰেশ্যনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰো তাৰ পৰি মানুহবিলাকে ক্ৰিটিসাইজ কৰে এটো মই পজিটিভলি লো কিন্তু তেখেতে যে মোক সুৰ কৰা বুলি ক'লে এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব মই আইনৰ সহায় লম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছো এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি প্লাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম সুৰ কৰিছে না যদি সুৰ হয় মই যদি সুৰ হওঁ তেখেত প্ৰথম সুৰ হয় নে নহয় কক আপোনালোকে সো মোক ৰাইজে এটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে সিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি আহা নিউ জেনেৰেশ্যনে বহুত বছৰৰ পৰা এটো চলি আহা সবে গাব পাৰে মই আজি গাইছো কালি মই মৰি যাম তাৰ পিছত আৰু 10টা আৰ্টিস্টে গাব পাৰে আৰু লোকসংগীতটো জিয়াই থাকিব লাগে আৰু আমি জিয়াই নাৰাখিলে কোনে জিয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিসিজম পাইছো কিন্তু মই এটো সদায় সাইডত ৰাখো মই পজিটিভলি লো কোনবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিবৰ কাৰণে চেষ্টা কৰি আছো আং ৰাইলাইনো সলংগাসি দং মই বড়ো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিবেশত ডাঙৰ হৈছো সবে কৈছে তুমি হলনি কৰি দিয়া তোমাৰ সাৰনেমটো বহুত কথা বহুতে কৈছে এটো কৈ লাভ নাই সোশ্যাল মিডিয়াত এটা প্ল্যাটফৰ্ম পাইছে সবৰে ৰাইট আছে লিখিবৰ কাৰণে হা মোৰ মা বড়ো হয় মই সবকে কৈছো মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হোক নহওক কোনবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এটো মোৰ ফান্ডামেন্টাল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰো মোকটো পাঞ্জাবী ফোক গান গাইছো মই বিহাৰী ফোক গান গাইছো গুজৰাটী ফোক গান গাইছো মামে খানৰ লগত মই ফিউজন কৰিছো তেখেতসকলেটো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহলে আমাৰ বড়ো ৰাইজসকলে এটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাটো বড়ো হয় মোক এটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেছিৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাব কাৰণে আজি মোৰ বাহিৰে কোনটো বড়ো আৰ্টিস্টে নেশনেল প্ল্যাটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহবটো বাহিৰৰ মানুহেটো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এটো কোনে প্ৰচাৰ কৰিব কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছো এটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই হেতু আশা কৰো ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এটো ক'ব লাগে ভন্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকে শিকাই দিছে ময়ো ভুলকে গাইছো মই মানিছো কিন্তু মই তাৰ পৰা চেষ্টা কৰিছো মোৰ গ্ৰোথটো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেছেৰি বহুত চেষ্টা কৰিছে এখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছো থাপলি বনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতেও শুদ্ধকে গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেটো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাও বম্বেত অসমীয়া কোৱা মানুহ নাপাও তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শ্ব' কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এখিনি কষ্ট কৰিছো ছাৰক পাব কাৰণে লগ পাব কাৰণে এই কথাটো এখিনি কোনে বুজি পাব কক সো মই তথাপিও মোৰ লক্ষ্যটো এটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোক সংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰো মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছো মই আপোনালোকক ক'ব খুজো মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শো মাত্ৰ মই কৰিছো আপোনালোকে সোশ্যাল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত আহা নাই মই গোটেই বছৰ তাতে শো কৰি পেলাই পইচা কামাই থাকো মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজো মই কিমান ভাল পাওঁ হেতু মই জানো সেই কাৰণে মই আহো পইচাৰ কাৰণে নাহো ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিও ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা
কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 সেকেন্ড লাগিছে ক'ব কাৰণে গানটো উলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰো নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাও সব আৰ্টিস্টে গান গায়ে খায় এখন শো কৰো তাৰ পৰা দুটা পইচা বাচাও তাৰ পৰা মই গান কৰো মইতো টাটা আম্বানী এনেকা ধনী ঘৰৰ ফ্যামিলিৰ ছোৱালী নহয় মই বাহিৰত গৈ পেলা বাহিৰা গান গাই থাকিলো হতেন কোনবা চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিস্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এটো কি কাপোৰ পিনিছা এটো দখনা পিনিছো এটো কি গীত গাইছা বড় গীত গাইছো তে আমাৰ জাতিটোৰ নাম হল না হেতুকে মই কৰিব কাৰণে চেষ্টা কৰো আৰু হেতুৰ কাৰণে মই গালি খাও আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি ল এটা সময় তেখেতসকলে বুজি পাব মই যদি মৰি যাম এটো গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জিয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে হেতুৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছো স্পষ্টীকৰণ দিব কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নুখুজে এখেতক ক্ষমা নুখুজে তেখেতে মিছা কথা কৈছে বুলি এটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশন কেস দিম মই জিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰাখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিব কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিল তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ লয়াৰ লগত কথা পাতিছো আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু তেখেতে এটো কোৰ্টত প্ৰুফ কৰিব লাগিব এটো তেখেতৰ গীত কেনেকে হল বুলি তো बेनेमल लोगोफोर भिडिअआ निश्चय नोंथांमोना भिडिअखौ जोबजासिम जुदि नायदोब्ला थारैनो बुजि मोनखाबाय बे मेथाइया थाफ्ले बना जौ लोंनाय बे मेथाइया सोरनि मार बिथाङा आनाया गावनो गावनि खुगाजों थख' थख' बयनिबो सिगाङावहाय प्रेस मिटनि दारै नोंथांमोननि सेरावहाय फोरमायथिनानै होबाय आरोना लोगोफोर तो बेनि गेजेरावहाय आङो नोंथांमोननि सेराव बांद्राय बुंनानै भिडिअखौहाय फोलावनो होनानै सानाखै आरोना लोगोफोर तो जियानो जा नोंथांमोननि सेरावहाय आंनि बे मोनसे आपडेट्स भिडिअखौ लानानै फैनायावहाय आंनि माबा मोनसे गेना गोरोन्थि जादोंब्ला आं नोंथांमोननि सेरावहाय बयनियावबो निमाहा बियो आरोना लोगोफोर तो जायखियानो जादोंला जोबथारनायाव नोंथांमोना जुदि नायनानै मोजां मोनदोंब्ला बे भिडिअखौ आंनि चेनेलावहाय गोदानब्ला नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामदो लोगोसे लाइक कमेन्ट एन्ड शेयार खालामबावदो जाहाथे जाय सुबुंफोरा मोनथियाखै बिथांमोना मोनथिनानै क्लियारै खालामनानै लायो आरोना लोगोफोर तो जियानो जा जोबथारनायाव नोंथांमोना बे खनायाव थानाय बेल आइकनखौ दाबायना होदो आरोना लोगोफोर बेफोरबायदि गोदान भिडिअ जुदि आपडेट्स होयोब्ला नोंथांमोननियाव गिबियै नटिफिकेसना सहैनाय बायदि सो थेंक इउ सो माच आरो नेक्स्ट भिडिअ फिन खेबसे लोगो मोनगोन लोगोफोर बाय बाय